প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰমাণ কৰিছে যে স্বাধীন ভাৰতৰ ইতিহাসত অসমক ভাল পোৱা তেখেতেই হৈছে এক অনন্য আৰু প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। মই শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৰাইজক আশ্বাস দিছোঁ যে আমি আমাৰ প্ৰচেষ্টাৰ কুটি নকৰোঁ আৰু আমি বানত আক্ৰান্ত প্ৰতিগৰাকী ৰাইজৰ পুনৰ সংস্থাপন আৰু জিলা 4খনলৈ হেৰুৱা ছন্দ উভতাই ননালৈকে আমি ক্ষান্ত নহওঁ। আমি আমাৰ পুনৰ সংস্থাপন বানপীড়িত ৰাইজক সহায় কৰাৰ কামত আমি নিজক আকৌ এবাৰ আত্ম উৎসৰ্গা কৰিম আৰু প্ৰতিগৰাকী বানবিধ্বস্ত ৰাইজৰ ওচৰত আমি আমাৰ দায়িত্ব আমি অত্যন্ত সহনশীলতাৰে আমি পালন কৰিম। পুনৰ সংস্থাপনৰ কাম ইতিমধ্যে আমি ডিজিটেল জৰীপৰ জৰিয়তে আৰম্ভ কৰিছোঁ। আমি বিশ্বাস কৰোঁ 10 ছেপ্টেম্বৰৰ ভিতৰত আমি ক্ষয় ক্ষতিৰ এখন স্পষ্ট ছবি পাবলৈ সক্ষম হ'ম আৰু তৎকালীনভাৱে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৰাইজৰ স্থায়ী পুনৰ সংস্থাপনৰ বাবে আমি নিজকে নিয়োজিত কৰিম। এই সময়ছোৱাত গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধত 6 মাহ বিৰতি, ঋণৰ ম্যাদ বৃদ্ধি কৰা, ইন্সুৰেন্সৰ দাবীসমূহ নিষ্পত্তি কৰাৰ বাবে আমি দ্ৰুত পদক্ষেপ হাতত লৈছোঁ। শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যক্ৰম, বিদ্যালয়ৰ পুনৰ নিৰ্মাণ, অংগনবাড়ী কেন্দ্ৰসমূহৰ পুনৰ নিৰ্মাণ আৰু ৰাস্তা ঘাটৰ পুনৰ সংস্থাপনৰ কামত আমি নিজকে নিয়োজিত কৰিছোঁ। জুলাই মাহত 300 ইউনিট পৰ্যন্ত বিদ্যুতৰ মাচুল ৰেহাই দিয়াৰ উপৰিও এবছৰৰ মাটিৰ খাজনাৰ পৰাও এই 4খন জিলাক আমি ৰেহাই দিছোঁ। আজি আমি আকৌ এবাৰ আস্থাৰে সৈতে আৰু অত্যন্ত বিশ্বাসেৰে সৈতে বিনম্ৰতাৰে সৈতে আমি ৰাইজক আশ্বাস দিব খোজোঁ যে বানপীড়িত ৰাইজৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত আমি টকা পইচাৰ অভাৱক সন্মুখীন হ'ব নিদিওঁ আৰু আমি সকলো সমস্যাক আমি পিছ পেলাই থৈ আমি এই 4খন জিলাৰ ৰাইজক সম্পূৰ্ণৰূপে আমি সহায় কৰিম। এই দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। NDRFৰ জোৱান, SDRFৰ জোৱান, বায়ু সেনা আৰু সামৰিক বাহিনীয়ে দুৰ্যোগৰ সময়ত কৰা সহায়ৰ বাবে মই পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুৰ্যোগৰ